নমস্কাৰ বন্ধু বান্ধৱীসকল, হৰাফুলৰ আন এটি অংশলৈ আপোনালোক আটাইকে স্বাগতম জনালোঁ। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, হৰাফুলৰ আজিৰ নতুন অংশটিৰ নাম হ'ল কিমান সহজনো কাৰোবাক আঘাত লগাকৈ কৈ দিয়াটো। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আহকচোন হৰাফুলৰ আজিৰ নতুন অংশটিলে আমি একেলগে আগবাঢ়োঁ আৰু অনুভৱ কৰোঁ হৰাফুলৰ অনুভূতিবোৰক। কিমান সহজ ন কাৰোবাক বুকুত আঘাত লগাকৈ কৈ দিয়া। কিমান সহজ ন এজনৰ স্থান আন কাৰোবাক দি দিয়া। কিমান সহজ ন এজনক পাহৰিবলৈ আন এজনক ব্যৱহাৰ কৰা। অথচ এই সহজবোৰৰ মাজতেই বাৰে বাৰে উজুতি খাওঁ মই, আপুনি আৰু আমাৰ দৰে বহুজনে। কাৰণ আমি নাজানো আৱেগক লৈ কৌতুক কেনেকৈ কৰে। আমি নুবুজো এজনৰ স্থান আন এজনে কেনেকৈ পূৰাব পাৰে। আমি নেদেখো বস্তুৰ দৰে মানুহে মানুহক কেনেকৈ ব্যৱহাৰ কৰে। আমিতো ভাল পাব জানো, ভাল পোৱা ল'ব জানো, অভিমান কৰিব জানো, অহংকাৰ নহয়। মৰম যাচিব জানো, ঘৃণা নহয়। কেতিয়াবা মোৰ দৰে আপুনিও ভাবে চাগে, কি লাভ এইখন পৃথিৱীত ভাল হৈ, সকলোৱেচোন লাভ লোকচানৰ অংকত ব্যস্ত। সঁচাই ন, সম্পৰ্ক নহয় যেন কোনো ব্যৱসায়িক প্ৰতিষ্ঠানহে। যি বেছি লাভ কৰিব পাৰিছে তেওঁৰেই কদৰ বেছি। বেছিদিন ব্যৱহাৰ নকৰিলেতো লোহাটো মামৰ লাগে। গতিকে সম্পৰ্কবোৰত কোনে নধৰিব কিয়? এৰা আপোনাৰ মোৰ দৰে আৱেগক সন্মান কৰা মানুহৰ কদৰ আজিকালি ভাল পোৱাৰ বজাৰত নাই। অনবৰতে বুকুত বিষ এটা কঢ়িয়াই ফুৰিব লগা হয় আমি। এই বিষৰ কোনো মলম নাই জানে। আজিকালি এনেও মৰম আৰু মলম একেই। ভেজাল, বিষবোৰ বাঢ়েহে। তথাপিও কওঁ, নিজক নহলাব। আপুনি সদায় আপুনি হৈ থাকক, মই সদায় মই হৈ থাকিম, আৰু আমি সদায় আমিয়ে হৈ থাকিম। এই যে পৃথিৱীখন আজিও ধুনীয়া হৈ আছে, সেয়া ভালপোৱা বেপাৰীবোৰৰ বাবে নহয়, আপোনাৰ মোৰ দৰে সেউজীয়া মনৰ মানুহখিনিৰ বাবেহে। এনেকৈয়ে থাককচোন, জীয়াই থাকিবলৈ লাগেনো কি মানুহক। গছৰ সেউজীয়া কিতাপৰ পাতৰ গোন্ধ, বৰষুণৰ শব্দ আৰু ৰাতিৰ জোনাক। একান্ত নিজৰ বুলি ক'বলৈ এইখিনি যথেষ্ট জানে। বাকী এই যে এষাৰ মাতৰ বাবে আমি হামৰাও কাঢ়ি ফুৰোঁ, থাককচোন, নিবিচাৰিব। নিজৰ চৌপাশটো সহজ কৰি তোলক, যাতে আপোনাৰ হাঁহিটোৱে আন 10জনৰ মুখতো বিৰিঙাব পাৰিছে এটা মনোৰম হাঁহি। আপোনাৰ এষাৰ মাতে যেন পাহৰাব পাৰে অইন এজনৰ নিসংগ ৰাতিৰ গল্পবোৰ।
তেতিয়া চাব সেই একেখিনি ভাল পোৱা আপোনাৰ বাবেও ঘূৰি আহিছে, আপোনাকো সেউজীয়া কৰি তুলিছে। কষ্টকৰ আমাৰ সময়বোৰ, এষাৰ মাতেৰেও যদি কাৰোবাৰ দিনটো সজাব পাৰি, আমি কৃপণালী কৰোঁ কিয়? ধন্যবাদ।